নমস্কাৰ পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই বিশেষ বুলিবলৈ নকওঁ বাৰু, কিন্তু যোৰহাট মহানগৰৰ যি যোৰহাট মহানগৰৰ মোৰ নিশাৰ যি পৰিৱেশ, সেই পৰিৱেশটো মই আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ। এটা ভাল লগা পৰিৱেশ, আৰু দিনৰ আৰু ৰাতিৰ মাজতনো পাৰ্থক্য কি আপোনালোকে চালে গম পাব। আৰু মই বনাই আছোঁ, বৰ্তমান আছোঁ যোৰহাট বঙালপুখুৰী যি অভাৰব্ৰিজ, সেই অভাৰব্ৰিজৰ ওপৰতে আছোঁ আৰু ইয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক এটা সুন্দৰ পৰিৱেশৰ মাজত মই দেখাবলৈ গৈ আছোঁ। দুয়োকাষে যেতিয়া লাইটবোৰ জ্বলি উঠে নিশাৰ ফলত, তেতিয়া বহুত বেছি ভাল লাগে। মই আৰু মোৰ ভাগিনৰ লগত মই গৈ আছোঁ বৰ্তমান যোৰহাট চহৰৰ দিশে, আৰু কিছু বজাৰ বাৰু ভিডিঅ' নেদেখাব বাৰু, কিন্তু আপোনালোকক দেখাম ইয়াৰ যিটো ভাল লগা পৰিৱেশ, বহুতে হয়তো দিনৰ পৰিৱেশটো দেখিছে, যোৰহাটৰ মই ক'ব বিচৰা নাই, বাহিৰৰ দিনৰ পৰিৱেশটো প্ৰায় দেখিছে বা পুৱাৰ পৰিৱেশটো দেখিছে, কিন্তু নিশাৰ যি গভীৰতা, নিশাৰ যি দেখা নাই। আৰু বৰ্তমান এতিয়াও প্ৰায় দেখা গৈছে। তেন্তে আমি ক্ৰমান্বয়ে সোমাই যাওঁ ভিতৰ ভাগলৈ। আৰু এয়া যোৰহাট নগৰৰ যি মাজমজিয়াৰ পৰিৱেশ, চব দুই কাষে বৰ্তমান ভিৰেই। এয়া 8 বজাতো, নিশাৰ 8 বজাতো ইয়াত এনেকৈ ভিৰ পৰিলক্ষিত হৈছে। তেনেহ'লে আমি এবাৰ সকলোৱে পৰিৱেশটো চাই লওঁ, নে কি কয়? আৰু এনেকৈ যোৰহাট চহৰখন ধুনীয়াকৈ সজাই পৰাই তুলিছে, কিন্তু তাত আমাৰ সকলোৰে এটাই দায়িত্ব আছে, আমি সকলোৱে পৰিষ্কাৰ কৰি ৰখাটো। আৰু এই যে ব্ৰিজখনত ধুনীয়াকৈ কিছুমান ছবি আঁকি থৈছে,
এই ছবিসমূহ আপোনালোকক মই ওচৰৰ পৰা দেখালে হয়তো আপোনালোকে দুখ পাব, যিহেতু তাত বহুতে তামোল খাই হওক বা অন্য কোনো গুটখা খাই হওক তাত দেখুওৱা আপুনি দৃশ্য কিছুমান দেখিলে আপোনাৰ মনটো অজানিতে হয়তো বেয়া লাগিব। ইমান সুন্দৰকৈ তাত মানে ছবিবোৰ আঁকি থৈছে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্য, চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি শৰাইলৈকে ইমান ধুনীয়াকৈ আঁকি থৈছে, কিন্তু তাতো মানুহে পিকাবলৈ কুণ্ঠাবোধ নকৰে। আপোনালোকে দৃশ্যবোৰ যদি মই এবাৰ দেখাই দিলোঁহেঁতেন অন্ততঃ বুজি পালে হয় কিমান মানে দৃষ্টিকটুৰ হ'ব পাৰে সেই দৃশ্যসমূহ। এই যোৰহাট চহৰখন জানো এনেকৈ বা আপোনাৰ মোৰ নিজৰ চহৰখন জানো পৰিষ্কাৰ কৰি ৰখাটো আপোনাৰ মোৰ দায়িত্ব নহয়? আমি সকলোৱে যদি এবাৰ হ'লেও চিন্তা কৰোঁ যে ইয়াত আমি পিক নেপেলাবলৈ যত্ন কৰোঁ বা অন্য কিছুমান বা বস্তু পেলাবলৈ যত্ন নকৰোঁ, হয়তো আপুনি ইয়াতে এনেকুৱা কিছুমান বস্তু মই দেখিলোঁ য'ত মানুহে কেৰি বেগত যে কিছুমান বস্তু লৈ আনি পেলাই দিয়েহি, সেই বস্তুবোৰ পেলাবলৈ ইয়াত কুণ্ঠাবোধ কৰা নাই। কিয় এনেকুৱা কৰিব লাগে? য'ত ডাষ্টবিন আছে ডাষ্টবিনত নেপেলাই কিয় ইয়াত পেলাব লাগে? আৰু মই আপোনালোকক যিমান পাৰোঁ যোৰহাট চহৰ দেখাবলৈ যত্ন কৰোঁ। চাই কেনে পালে জনাব, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট কৰি জনাবচোন।